বাপরে এই বুড়া দেখাটা লইয়া নরু দে কাম করবা কি যে হল খড়ি গিডালো কাটবা লাগে এই বেটাটাতো নাইয়ে কয়ে বা মরছে একে গতি কি করবি আর খড়ি গিডাল কাটো দে নাকাটলেওতো খাম কিহেদি জুইতে ভাত রান্ধি রান্ধি খাবা লাগবো দেখোন কাটো দে আর উপায়তো নাই ময়ে খাবাতো লাগবই যিহে বোৱাৰীক পাইছো ৰান্ধি খুৱাব না কি যে গতি হৈছে নকলিও নহয় নাখালিও নহয় এই বুঢ়া বয়সত খাবাতো লাগবই আজিকালি আৰু সেই বল নাই আগৰ দিনত ক'ত ঠাই নদী পাৰ হৈ হৈ খৰি চাবা গৈছিলোঁ ক'ত ক'ত গৈছিলোঁ আজিকালি আৰু শিলা বয়স নহাই হ'ল খৰি গিডালো কাটবা বল নহা হৈছে ভাগাৰ লাগে অলপমান কাম কৰিলে এই সংসাৰৰ কামগিলা গোটেই কৰবা লাগে কি যে হ'ব সোনকালে মাৰি নিলেও হয় ভগৱানে সেই বইনীটাক বিয়া দিছিল সীতাৰো সেয়ে গতি কি এটা বেবৰা বেবৰা লৈ আহিছে পুতেকটা মইতো এনেকৈ কৰি ধৰি খায়ে আছোঁ তাই আৰু সহ্য কৰবা নোৱাৰিলা মোৰ ঘৰত আহিয়েতো থাকলি হলাক হৈ তহঁতে খালোঁ হৈ তিতা খাল মোক জীৱনটা একেবাৰে খাল ঘৰতো টিকবা নৰা কৰিলে মোক ক'ত যাম মই এখন বাই বাই ক'ত গেলি নাই নেকি বাই নহ'লে আৰু মই ক'ত যাম তাতেওতো সেনেকৈ আহিলোৱে লাগি কেনে তালা চালা মাৰি আহিছোঁ দৰ্জাত গেট চেট কিবা কৰে কৰি থাক খাই থাক মোৰ বুঢ়া পেঞ্চন মাখানে দি খাব আৰু মোকে একেবাৰে জ্বালা দি থাকব আৰু বাইবা ক'ত গেল না বৰিটাৰ লগত লাগি ক'তবা গেলে বাইও বাইয়ে কি আৰু বানাং মানে বাই বইনীটা মাতা হেন পালো ক'ত আছা দি আছো খৰি কাটবা লাগছো আতু এটা নেকি যাই আছো ৰ তই ক'ত পেৰে আহিলি কালি গৈছিল দেখোন মই তোৰ কথাই কৈ আছো একলি মই ঘৰৰ পেৰে আহিলো আৰু আহিলো নৰো মই টিকবা বৰিটাৰ লগত দে মোৰ এতে থাকি দিমেন মোৰো ভাল লাগব আমাৰ বোৱাৰী তালা চালা ঘৰত মাৰি থৈ ক'তবা গৈছে তালা মাৰি গৈছে একবাৰ যে কৈ যাবা চাবি বেদ দি গৈছে না নাই দিব দে মোক চাবি তাই ৰুমৰ বস্তু ক'ৰবাত মই আনি খাম মোক আৰু চাবি দি যাব না এই বেটাটাও কিবা হৈছে খৰি গিডালো কাটি নেদে দেখছে একে আমাৰ কপাল গিলা একে তাকে মই অখনে ক'লো কি যে আমাকো দেউতা শুনবি কিবা কৰি দিছিল এই আমাৰ দেউতা আছিল 1 নম্বৰ জানা আই বাৰে বাৰে আমাক বিয়া নেদে এই দেউতা নহয় মাটি চাই বিয়া দিছিল নহয় এখন মাটি লৈ খাই আছো আমি তোমাৰতো হ'লেও মাটি ঘৰ দুৱাৰ আছে মোৰ যে আৰু তাকো নাই এই ঘৰটা ভাঙা ঘৰটাতে আছো হয় দে বাই হয় কিন্তু মোৰ ঘৰটা থাকলে কি হ'ব শান্তি নাই ঘৰটা হ'লেও তোৰ বোৱাৰীটা মই ভাল বুলি ভাবছিলো এনে বেবৰা এজৰা দেখাইছি নতুন আজিকালি কি কবি ইলাখেন মাকে শিকে বুজে পঠাই আমাৰ আচলতে বেটা গিলাই বেয়া বাই বেটা গিলাক দোষ নেদবি বড়ি গিলা মস্ত আজিকালি বেটা গিলা ভাল হলি বোৱাৰী গিলা আৰু সেনে কৰিব পাৰে নেকি সীতা হয় কিন্তু মোৰ বড়িটাকটো মাকে জানি বুজি খেদি দিছে কবে বস্তু দিবা লাগব তাকেতো বস্তু দিলি যে পইচা যাব এখানে আহা যা হৈছে সেই আগতে কৈ ৰৈ পঠাই দিছে আমাৰ বোৱাৰীটা আইভাৰ দিনাৰ পেৰে মোক জ্বালা কালা কৰি খাল মইতো একলাই বেলেগকে ৰান্ধি বাঢ়ি খাঙে তাই ৰুমটাৰ ভিতৰতে মোক সোমাবা দে তাই মই খাম আমি এনে নাছিলো কিন্তু বাই আমাৰ এনে গতি হল বিয়া হৈ ভাবা নাছিলো এনে যে হয় দে বাই চাং নালাগে চাং কাটবা মই কাটি দিম বাই নালগে দে তোৰে ঘৰত ইমান কিবা মই কাটিম দে খৰিখিনি তই থাকি দে কেইদিনমান হ'ব দে বৰিটা নাহাকো কি নাছো দে মই দুখে সুখে দুটাই খাই থাকিম দে আৰু মই বুঢ়া পেঞ্চনৰ কাৰণে পইচাখিনি উলিয়াবা কাৰণে একাউণ্টখন লৈ আহিছো দে বাই আইছা আনছো দে হ'ব দে নেদু তাহাক মৰক তাহন খাপ নালগে কিলাখেনক দি সেই তোৰ বেটাটা বা মই ভাবছিলো বটলে অলপ ভাল হ'ব নহয় একে মদ খাই খাই আজিকালি আৰু বিয়া কৰাবাৰ পেৰে বেছি হৈছে তাত কিছু কথাই নুশুনে গৰুটা দিবা ক'লেও দিবা নাযায় হয় দে তোৰো যে কি গতি হ'ল মই ভাবছিলো মোৰ যি গতি হ'ল দে বইনীটাৰ অলপ এনে ভাল হওক তোৰো সেই হ'ল তোৰ ইলা হ'ল চিন্তাতে মোৰ আৰু চুলি গিডালো পকিল দতাই চাহ খাং অলপ অলপ চাহ নাখাং দে বাই দুটামান গল্পই কৰো বাৰেণ্ডাতে বহো বাই একটা চাবি থাবি লৈ আইছো বাপে কমৰ চমৰ একেবাৰে কিবা হৈ ভাজ ধৰছে জানা না বয়স হৈছে কামো নকৰলিও নহয় কামখিনিতো কৰবা লাগব খাবাই লাগব বাই তই আইছা যখন অলপ মন সুখ হ'ব দে তুই
কৰি ধৰি খুৱাবি গেছ আনা নাই? নাই কোন দিনাতে গেছটা শেষ হৈছে গেছে ভৰাব পৰা নাই পইচা নাই ক'ৰ পেৰে ভৰাম বেটা মোৰ আছে দে বাই পইচা বেটা বোৱাৰীটো আজিকালি সেয়ে অ দে এতে বৰ অলপ চাহ পানী দিম দে লাহে লাহে খাম দে এ চাহ পানী আখায়া হ'ব দে বাই ভাতো বহাম চাহ খাম দে এক ঘুট তই ইমান দূৰ বুলি আহিছা ভাগাৰে লাগছে কি জানি মনত নহা পিলপিলি লাগিলা সময়ত নাপায় হয় দে আজিকালি সেয়ে এখন পিলপিলি জুৰি পালো মই কিমান সময় ৰখছো লাষ্টত ভুলি আহিছো আমাৰ গাঁৱত যে আছে ট্ৰেক্টৰলা জানো দে কি চলি ইলানি চলি হয় দে চলিটা ভাল গম পাই বিয়া পাতছে না নাই মানে ৰ আপি বিচৰি আছে পাৱাই নাই বা নাই হয় দে মনে পাইছে যদি নাজানো ৰ টাকা একটাৰ কাৰণে বেয়াই লাগে আহতে মোক লগ পাইছিল ৰ কবে বোলে মাটি ভেলাব যাব মোক মাতছিল যে ঠিক যাবি কিয় নাইলি দে নাইলো লাজ লাগে কিবা ট্ৰেক্টৰত উঠা ইস কতে বুলি হাতকে সেইখান উঠি আহি নমনলি কিয় ক'ত ধৰিম সিটাই বিচাৰি নাপাওঁ ট্ৰেক্টৰত কাম আৰু পিছৰ খাইজাত বহি আহিব পাৰলো হৈ পিছৰ খাইজাত বোলে আপাটা লাজ লাগে দে আপা মানুহ চেংগা আপা আজিকালি আৰু কাম চাম কৰবাই নৰাইছো ইমান ভাগৰ লাগি ফেফনি উঠছে মোৰ মই তাকে হিলাখান তাকে সময় ভাবি চকুৰ পানী দলকে আহে কেনে আছিল আপি থাকাতে জীৱন গিলা আৰু সেই গাঁও ছোৱালীবিলাক দেখা পালি মোৰ একেবাৰে মুখে যে কি ক'ত থং ক'ত নথং লাগে হলেও বটলে হেনে হ'ব নালাগছিল দে সি ভালে আছিল চলিতা মদাহি তিনিটা চিন্তাতে এনে হৈছে তিনিটা ইয়াক চেছ কৰি পেলাই কি কবি আৰু মোৰ কাবাৰখন খাল দেখাতে তিনিটা কি জেঠি কি মৰমত মাতে ভাবছিলো ভালে হ'ব ময়ো কতে কাপোৰে চাপোৰে দিলো সেই গতি কৰিছে তোৰ লগত কাপোৰ গিলা মোক একদিন ঘূৰাই দিছি ইবাৰ আহিলে কাপোৰ গিলা লৈ আহিম ৰ মোক কৈ তোৰ বইনিটা দিছে নহয় লৈ যা মই নিপিন্ধো মই দিয়া কাপোৰ জোৰা লৈ আহিম ইমান সুন্দৰ কাপোৰ জোৰা আৰু কাবাক দিবা পাৰি তাই পিন্ধছে যদিও পিন্ধছে একদিনহে আৰু কাবাক দিম মোৰ বোৱাৰীটা হলেও হেনে নহয় কাপোৰ চাপোৰ কাবা দিলি পিন্ধে হয় দে তোৰ বড়িটা খাবা পালে একলা হলেও সেনেকে আছে দে হলেও কিছুমান কাছে ৰাগ উঠে এই যে গেইছে তাৰ হাতাটো কিয় মাৰি থৈ যাব লাগে ঘৰত হিতা হৈ একটা মই কি তাইক বস্তু উলিয়াই আনি খাম নেকি কত কোৱা আমি বেয়া আছিলো যদিও শাহু শহুৰৰ লগত ধুনীয়াকে মিলি খাই গেছিলো গাঁৱৰ মানুহ কবা নৰব এনে আছিল বেয়া আছিল বুলি মৰি গেল মানুহ মোকো কবা নৰে ৰাহে মোৰ শাহুটাহে অলপ আছিল বদমাছ গাছত উঠে দি গাল ঝল কাটি দিয়া হলিওতো খাই আছিলি আজিকালি বোৱাৰী গিলা পালি শাহেককে ঘৰৰ পেৰে উলিয়াই দিবা খোজে মোক দেখোন দিছে আমি আৰু শাহুৰ তলত আছিলো যি কৈ তাকে শুনছিলো কি যে কাপাৰ লৈ আহিছো তাকে এখন খৰি কাটি বকলো এনে জীৱন লৈ থাকাতকে মাৰি নিয়াই ভাল সৰু সৰু ছোৱালী গিলা মৰবা লাগছে আমাৰ মৰণটা নাহে ভাই ভাল মানুহ গিলা মৰবা লাগছে আমাৰ মৰণটা নাহে কি গতি হল বাই আজি ৰাতি গোটে ৰাতিতে কথা পাতিম দে বাই আজি নুহুম দে আমি বাই মোৰ পানী পিয়া লাগছে এক গ্লাস পানী দিবি বাই তোক মই পানীও দিয়া নাই কলটা কিবা শুকাই গৈছে আজিকালি আৰু কাঁচা গিলা পাহৰি যাং দেখছা না তুই যে আইছা পানীখিনি দিবা লাগে সেইখিনিও পাহৰি গৈছো বোৱাৰী গিলা আমাক খাইছে না কথা গিলা এই বেটা বোৱাৰীৰ চিন্তা কৰাতে সব পাহৰি যাওঁ মানুহ বোৱাৰী পাই আনন্দতে থবা জাগা নোহোৱা হয় আমি বোৱাৰী পাইছো দুখে একেবাৰে থবা জাগা নোহোৱা হৈছে মানুহ তাই থাকবা জাগা নোহোৱা হৈছে মোৰটো এত কাপাৰ লৈ আহিছো এই বইনিটা আইছে পানীখিনি যে দিবা লাগে সেইখিনিও মই পাহৰছো ইমানে মাথাটো কাঁচা নাথাকা হৈছে এই বয়স হোৱাৰ লগে লগে মানুহগিলাৰ হেনে হৈয়ে কিজানি হৈ শাহু শহুৰে কৈছিল পাহৰি যাং কথাগিলা আমি আৰু ভাবছিলো মিছাই কয় নেকি আনছা বাই এই ইটা দেখা দে তই জোখত আনছা দে কিয়া ঘৰৰে মানুহ দে এই কিবা তাৰ বোৱাৰীটাৰ কথা কি কম গোটেই গিলাচ মাখা ভাঙছে আইভাৰ পৰা গিলাচ নাই যিকেইটা আছে তাই ৰুমত ভৰাই থৈ গৈছে মইতো একলা মানুহ মুগে চগে মোৰ বোৱাৰীটা একে বাই বইভা নৰো দে কমত তাৰ দি উঠছে দে বাই খাং দে বাই মই পানীখিনি খা তই উখা ল কি হব গতিগিলা আইও মাৰি গেল এই পানী আইলি আৰু ঘৰ দুৱাৰ গিলা পকা লাগে কিমান দিনে হল এই গলটা কিবা ঠাণ্ডা বসছে বাই পানীখিনি খাই কৈ দে এই ৰদে আইছা হাই বুলি আহা কম ডাঙৰ কথা মৰণ নহয় পিলপিলি গিলা দেখাই নাপা সময় দে
আৰু যখনে নালাগব এই ৰাস্তাটো দিকে হকেই খেত পিলপিলি যাব মই ভাতগিটাকে বানাম দে তই অলপ ব হ'ব দে বাই। কাটি কুটি দিবি জ নহলি তোমাৰ আঞ্জাগিলা কাটি দিম দে বাই মই ভাতখিনি বানা চাহ খাম ৰ তাই হ'ব দে বাই অলপ জিৰাং ৰাতিপুৱাৰ পেৰে এই কাম এই বোলে কাপোৰ ধু এই বোলে ঘৰ মোৰ আজি ঘৰটা নুমুছলো নালাগে দে বাই পানী চিটা দিলিও হৈ দে বাই আজিকালি নিয়ম নীতি বাদ দিছো বৃষ্টিবাৰ সোমবাৰ হিলাখান আজিকালি ঘৰে নিয়ম কৰিছো কি হল আমাৰ তাকেতো। কি হৈছে কি নিয়ম আজিকালি মইতো ছাতিও নেদু মাজে মাজে ভালে কৰা দে মই নিয়ম কৰবি ইলা মই আৰু নিয়মখিনি নকৰিলেও নৰো থাকবা অভ্যাস যে বাই হাই গাছগিলা ৰুইছো ভোল ৰুইছো কোমৰা ৰুইছো নালাগে মৰা গৰু হাই মানুহৰ ঘৰত একেবাৰে খাবা কিবা নোহোৱা হৈছে আমাৰ নালাগে আমাৰ ঘৰত নালাগে মোৰ লাগছিল মই যে এইকেইদিন বাইহাৰ ঘৰত আছো লৈ নাইলি কিবা দুটামে নাই গাছ ধেৰ আজি যে চাং এটাও নাই গোটেই চিঙি চিঙি খাইছে হৈ দে কি কবি আৰ দে মই দুডালমান কচুকে কাটি আন তই ব হ'ব দে বাই একদিন যাম ৰ মই শাক ৰুইছো লৈ আহিবি শাক গিলা নহলে খাব মই খিনি লৈ আহিম লৈ আহিবি মাতা গোটেই নহা হবা লাগছে বয়স হোৱাৰ লগে লগে চব লগা হ'ল এই মোৰ কমত ভাজ ধৰব লাগছে লাহে লাহে শাক গিলা লৈ আহিম ৰ মই একদিন যাই পূজাৰ আগে আগে নহলে পূজাৰ দিনাই যাম ৰাতিপুৱা আমি যে বুঢ়া হলি বিছনাত পৰি থাকিলে আমাক কাই চাব এই বইনি হৈ দে বাই হৈ চাৱা মানুহ নহা হ'ব দেখোন আমি সেনকে মৰবা লাগব তাকেতো বাহিৰে চিন্তা কৰি কৰি খাম ৰাতিতে মোৰ ঘুমটি নাহে তাকেতো মোৰ চুলি চুলি পকিল আজিকালি দেহা হত্যা পৰব লাগছে হৈ দে বাই হৈ ৰ তই ব দে আহি বাই। চাহ খাম দে দতাই অলপ ব মই কচু গিডাল কাটি আনো হ'ব দে মই গোটেই ঘৰটা আটা পাৰি থাকবা লাগে মাতা একেবাৰে নহাই হৈছে এইবাৰ খন